প্ৰতিভা নেকি মোলে কি প্ৰতিভা নেকি মোলে এই বুঢ়ী বয়সত আপুনি পাগল হৈছে নেকি ককাই আপোনাক মৰম নকৰা হৈছে নাম্বাৰটো দিবা নেকি মুখত নাই দাঁত বুঢ়ীৰ প্ৰীতি লাগিছে গাত আৰুনো কেইদিন জীয়াই থাকিব আইতা অলপ ভাল কামতো দিয়কচোন হাত প্ৰতিভা নেকি মোলে একেপাত চৰত বাচি থকা দাঁতকেইটাও খোলকে পেলাম কিন্তু দেই প্ৰতিভা নেকি মোলে আজি মোৰ বন্ধ নাছিলে আচ্ছা কিন্তু ৰাতিপুৱাই মই ল'ৰাটোৰ চাইকেলখন বিক্ৰী কৰি কেনে পইচা আনিলোঁ কিন্তু মোৰ আটাই দুখ মোৰ ল'ৰাটো আজি মানে স্কুলত খোজকাঢ়ি যাব লাগিব এটা কথা কওঁ আছে গৰু নাবাই হাল পুহিব নোৱাৰো যদি বাই জন্ম নিদিয়াটোৱে ভাল আৰু আপোনাৰ বন্ধন গোটৰ লোন দিবলৈ আছে আপুনি তাৰ কাৰণে ল'ৰাটোৰ চাইকেলখন বেচি দিলে এতিয়া ল'ৰাটো স্কুললৈ খোজকাঢ়ি অহা যোৱা কৰিব লগা হৈছে তাতকৈ আপুনি হাতত লৈ থকা এই মোবাইল ফোনটো কিয় নেবেচিলে সেইটো বেচি দিলে আকৌ ৰাতি আপুনি মোবাইলতে ভাওনা খোপা কৰি থাকিব নোৱাৰিব নহয় মুঠতে ল'ৰাৰ জীৱন ভৱিষ্যত ধ্বংস হৈ যাওক মাটিৰ লগত মিলি যাওক মাকে কিন্তু ভাই মোবাইল নেৰিব পাগল চব মোৰ বন্ধই নাছিলে নমস্কাৰ বন্ধুসকল আপোনালোকক পুনৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে মিষ্টাৰ ৰাজা কি ক'ব মানে ফেচবুক আৰু ইনষ্টাগ্ৰামটো খুলিবই নোৱাৰি গোটেই জাবৰ খোপাই দুৰ্গন্ধময় কৰি তুলিছে ৰাতিপুৱাই শুই উঠি এই খোপাক দেখিলে গোটেই দিনটো মোৰ বেয়া হ'ব লৈছে আৰু শুনিবলৈ পাইছো এজনীয়ে বোলে বিয়া হোৱা মতালে গৈ তাকো দুটা ল'ৰা ছোৱালী থকা মানুহ এটালৈ গৈ মানুহটোৰ লগত লিলিমাই কৰি অবৈধভাৱে ল'ৰা ছোৱালীও জন্ম দিছে এতিয়া আকৌ সেই খোপাকে দেখাই দেখাই ফেচবুকত সমবাসী ৰাইজক আমনি কৰি আছে ভিডিঅ' এটা লাগিবনে লাগিব নালাগে কওক কমেণ্টত কওক মই মানে এইবিলাক বস্তু চাই ভাল পাওঁ মানে এইবিলাক মানে মই চাই থাকোঁতে ঘপককৈ ক'ব মই বেলেগ এটা বস্তু দেখা পাই গ'লো তো এইটো হয় জগন্নাথ মন্দিৰ ডিব্ৰুগড়ৰ ফেমাছ মন্দিৰ আৰু আমাৰ ডিব্ৰুগড়ৰ মানুহে মানে যে সৰস্বতী পূজা ইনকমপ্লিট আছে জগন্নাথ মন্দিৰ নাহিলে জগন্নাথ মন্দিৰত জগন্নাথৰ পূজা কৰা হয় কিন্তু সৰস্বতী পূজা ইনকমপ্লিট জগন্নাথ মন্দিৰলৈ নগ'লে হেৰৌ অলগদ্ধ সৰস্বতী পূজাত বাৰু কোনে জগন্নাথক পূজা কৰে ভাই ভনীহঁত আগতে তহঁতে অসমীয়া হ'বলৈ শিকিল সৰস্বতী পূজাত বোলে জগন্নাথ মন্দিৰলৈ নগ'লে ডিব্ৰুগড়বাসী সঁচা কথা ক'বলৈ গ'লে ডিব্ৰুগড়ত বুলিহে এইটো বাচি আছে আমাৰ এইফালে হোৱা হ'লে পেন খুলি হেৰিত জলকীয়া লগালে হ'লে ভৰিত পেনটো খুলিলে ভৰিটোত জলকীয়া লগাই দিলে হয় আমাৰ এইফালে হোৱা হ'লে কলয় তুমি সোনকালে ডাঙৰ হ'ব নালাগে তোমাক ডাঙৰ হ'লে সোনকালে খাব মই তুমি নহ'লে থাকিব নোৱাৰো কলয় তুমি সোনকালে ডাঙৰ হ'ব নালাগে সৰু হৈ থাকিবা তুমি নহ'লে মই জীয়াই থাকিব নোৱাৰো কলয় তুমি সোনকালে ডাঙৰ হ'ব নালাগে দে নহ'লে পকিলে তোমাক আমাৰ ঘৰৰ মানুহে খাই পেলাব কল তুমি ডাঙৰ হ'ব নালাগে দা কলয় তুমি সৰু হৈ থাকিবা দা কম বয়সতে যেতিয়া মানুহবোৰে ভাঙৰ সলনি ভাঙৰ গুটিবোৰ চুবাবলৈ লয় তেতিয়া ইহঁতবোৰ এনেকুৱা হয় মানুহ নে বান্দৰ কলৰ প্ৰতি তাৰ মৰম চাওকচোন বোলে পানীত থাকে জোক বোপায় বান্দৰেও দেখিলে চৰিয়াব তোক মানুহে মানুহৰ লগত প্ৰেম কৰে গৰুৱে গৰুৰ লগত প্ৰেম কৰে আৰু এই পাগলটোৱে কলৰ লগত প্ৰেম কৰে কল তুমি এইগৰাকীৰ অকল ভিডিঅ' চালে নহ'ব কমেণ্ট বক্সটো খুলিলেহে গম পোৱা যাব পৰিণীতাই কৈছে চাদৰখননো কিয় ল'ব লাগে নোলোৱা হ'লেও ধুনীয়াহে লাগিলেহেঁতেন আপোনাক মৃদুল দাৰ আকৌ মোৰ নিচিনা একেই টেনচন এনেকুৱা এজনী নবৌ আমাৰ ঘৰৰ কিনাৰত কিয় নাথাকেনো কিন্তু হিমাশ্ৰী বাইদেউহে গালি পাৰি দিলে তোৰ কি লাজ চৰম নাই নেকি নিৰ্লজ্জ ডাঙৰ মানুহ নাই ঘৰত নে তোক একোৱে নকয় মোৰ মতেতো বাইদেউ এওঁৰ ঘৰৰ ডাঙৰ মানুহবোৰেও এওঁৰ আগত মানে ৰিলছ বনাই থাকে লগতে উজ্জ্বলে আকৌ এফালৰ পৰা মাত দিছে
নেক্সট ভিডিঅ'টোত তোৰ মতাটোকো মেখেলা পেটিকোট আৰু ব্লাউজ পিন্ধাই ভিডিঅ' বনোৱাবি বেয়া নালাগিব সেইটো চাগে পিন্ধিয়ে থাকে সেইকাৰণে একো ক'ব নোৱাৰে বাকী এইবোৰ আঁতৰা আপোনালোকক মই এবাৰ বিশেষ এটা বস্তু দেখাওঁ আমাৰ যে ভগৱান তেওঁ এটা ভিডিঅ' ওলাইছে নহয় আহক সকলোৱে চাওঁ Guru Krishna Guru Krishna Guru Krishna Guru 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 Krishna সঁচাকৈ কিন্তু গুৰুজীয়ে বেলেগ কিবা কৰিছে নাই কৰা নাজানো আমাৰ নিচিনা মানুহবোৰক কিন্তু ভাল এণ্টাৰটেইনমেণ্ট কৰি আছে কৃষ্ণ গুৰু আপোনালোকে বাৰু আমাৰ আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰিবলৈ কিন্তু একেবাৰে নাপাহৰিব আৰু যদিহে সঁচাকৈ বহুত বেছি ভাল পালে তেনেহ'লে তলত থকা লাইক বুটামটোতো টিপিব আপোনালোকে সেইটোৱে নিটিপে আপোনালোকে লাইকটো নকৰে সেই লাইকটো কিয় নকৰে ভাবি থাকোঁতে মোৰ কি হৈছে জানেনে ৰ'দত দি থৈছিলোঁ মইনা পেন এটা সেইটো কোনোবা চুৰ কৰি লৈ গুচি গ'ল এটা কার জিনিস ঝুলছে কমেন্ট করে বলো দেখি এটা কার জিনিস ঝুলছে আকৌ এটা নতুন ভিডিঅ' এটা আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে জিল এৰিলোঁ বাইদেউ সেইটো মোৰ মইনা পেন দিয়কচোন কিনো কৈছে এইবোৰ